वेलकम बैक टू माई यूट्यूब चैनल पोनप्रथमे मोर चेनेल नतुन एटा भिडिओ आपनाक सकलोके स्वागतम जनाइছোঁ। আজি আছোঁ ঘৰতে, এইটো ঘৰতে থাকিম। আমাৰ বাৰ ছোৱালীজনী বাৰ্থডে আছে আৰু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। মানে আমাৰ গুণগুণ আছে, গুণগুণ আজি হেপী বাৰ্থডে গুণগুণ দেই। গুণগুণ আছে লগত আৰু এতিয়া এইবিলাক খানা চানা বনাই আছে, আপোনালোকক দেখাই যাম। বৰ্তমান প্ৰিপেৰেশ্যন চলি আছে কেক কাটিবলৈ। মানুহ বৰ্তমানলৈকে অহা নাই বাৰু, কিন্তু কেকটো মানে ৰেডি কৰিছে। চলিয়া গ'লো এই ছোৱালী বিয়া প্ৰথমতে এতিয়া পানীকানে খুৱাই দে থৈ দিয়া বস্তু নাই পমি শেষ হৈ যাব দূৰ পৰা যাব দিদিও খাই লওক তাকে পলাইছে বহুত বহুত পলাইছে আইতা মাই দিয়ে দুজনীকে দিয়া হেপী বাৰ্থডে আইতা মাই দিয়ে হ'ব হেপী বাৰ্থডে মোক খানি গল লাই আদা নহৰু পেষ্ট দিছে ন বুবয়া আদা নহৰু কেনেকৈ মিক্সিত মাৰি আনি তেলত দি দিছিলে বনাই খাই থাকোঁ মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰবিলাকে বা ভিউৱাৰ্ছকেইজনে ভাল লাগে খাবলৈ ধুনীয়া খানা বনাই সেইটো কাৰণে স্পেচিয়েলি প্ৰতিবাৰে আমি ইনভাইট কৰা হয় বৌবক খানা বনাবলৈ কেঁচা জলকীয়া দিছে মাংস আমাৰ হৈ ফালে আছে চাওক মাংসবিলাক এইয়া মাংস এইখিনি আছে নহ'লে মানুহ ইমান বেছি নহয় ওচৰৰে মানুহ আমি সৰুকৈ পাতিছোঁ মইতো বাৰু সেইটো এই কথাটো একচুৱেলি খায়ে ভাল পাওঁ তাৰ বাদে বনোৱা মেলততো মোৰ কোনো হেৰি নাই পাৰ্গত নহয় যিহেতু ব্ৰাউন কালাৰটো যেতিয়া আহিব তেতিয়া মাংস দিব লাগিব আমাৰ জুইত গেছ ইউজ কৰা হয় বনালে বস্তু খাবলৈ পোৱা এনেকৈ মেৰিনেট কৰি লোৱা হৈছে আলু আছে এইটো জিৰা মছলা দি দিছে অলপ থৈ দিছে পাছত দিব
নিমখ দিব নহয় এতিয়া একদম নিজৰ জোখ অনুযায়ী মাংসৰ জোখ অনুযায়ী নিমখটো দিব লাগিব সেইটো আৰু বনোৱাজনৰ হাতৰ টিপাৰ কথা দিয়া হৈ গ'ল মাংস পিছবোৰ ধুনীয়া কটা হৈছে ন কাটিংটো মোৰে মই কৰা হৈছে কেতিয়াবা আপোনালোকে স্পেচিয়েলি মাংস এনেকৈ কাটি দিবলৈ হ'লে ইমান ধুনীয়া জোখৰ পিচ মোকে ইনভাইট কৰিব একদম ড্ৰাইকে কৰা হ'ব ন আমাৰ বুলি পানী দিবলৈ কথা নাই ড্ৰাইকে বনাব লাগে কমেই হওক খাবলৈ খোৱা হ'ব লাগে হয় নাই আলু দি মাংসটো বনাই আছোঁ এইটো হ'ল এতিয়া নমাব হ'ল এতিয়া কালাৰ কেনেকুৱা হৈছে এতিয়া নাজানো টেষ্ট কৰি চালে অকণমান টেষ্ট কৰিবলৈ দিম বুলি ভাবি আছোঁ এনেই মাংসত মই মানে কি মাংস বনালে বহুতে ভাল পায় খাই আমাৰ অৰুণাচলত ভাগিন দুজনী আছে এজনী কয় মই মাংসত বেছি মছলা নিদিওঁ জিৰা মছলা আৰু নহৰু আদা মোক অকণ জলকীয়া সেনেকুৱা টেষ্টটো মোৰ বেছি এটা মছলা নিদিওঁ মই এইটো মাংস হৈ গ'লকৈ বনাব পাৰোঁ নমাব পাৰোঁ এই অকণমান ময়ো টেষ্ট কৰিছোঁ দেই কোনোবাই ভাল পায় আৰু লাইভ কৰিব পাৰিব কেতিয়াবা বনাব মিলিব যদি যাবও পাৰিম খুব ধুনীয়া হৈছে আমি টেষ্ট কৰি চালোঁ ৰাইচ খুব ধুনীয়া খাইছোঁ অঁ দিয়া টানি দিয়া নিমখ চব জোখৰ আছে ন বঢ়িয়া সুদা পাতবিলাকে উঠাই দিছোঁ